ইয়াৰ পৰাই সকলোকে ৰাসৰ শুভেচ্ছা জনালো। আৰু এইফালে আছে মহাদেৱ, কাৰ্তিক গাইজ। ইয়াৰ পৰা ৰাস মহোৎসৱৰ ভিউ চাওক। আপোনালোকক মূৰ্তিবোৰ দেখুৱাই আছোঁ এটা এটাকৈ। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ মানে আজি গৈ আছোঁ ৰঙিয়া ৰাস চাবলৈ, আপোনালোকক দেখুৱাম। আৰু এইফালে চাওক মানে মোৰ জেকেটটো মানে এইবিলাক চাল তাল এৰাই গৈছে। গাইজ এতিয়া আমি যাম ৰাসত, আৰু মোৰ মানে জেকেটটো আগতটো ছিঙি গৈছে, গতিকে এইফালে এইটো জেকেট পচন্দ কৰিছোঁ। এতিয়া পিন্ধি চাম, ট্ৰাই কৰি চাম কেনেকুৱা লাগে। জয়দেৱ ট্ৰাই কৰি আছে। তো গাইজ ট্ৰাই কৰিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। গাইজ এতিয়া আছোঁ গুৰেশ্বৰ, আৰু আমি গৈ আছোঁ ৰঙিয়া ৰাস চাবলৈ। মানে গাইজ আমাৰ এইফালে মানে ৰাস হোৱা নাই এইবাৰ, মানে ভালকৈ পতা নাই। তো মই আৰু জয়দেৱ গৈ আছোঁ, আৰু আপোনালোকক দেখুৱাম ৰাস। আৰু এইখন লৈ লৈছোঁ, মানে জেকেটটো 900 টকা লৈছে। আৰু এই গুৰেশ্বৰ। জয়দেৱ ঠাণ্ডা কেনেকুৱা লাগিছে? বহুত ঠাণ্ডা ন? গাইজ ঠাণ্ডা বহুত লাগিছে, তথাপি ৰাস চাবলৈ যাম আমি। গাইজ এয়া চাওক, ৰাসত যোৱাৰ আগতে এইফালে চাওক বীৰ লাচিত। তো গাইজ আমি আহি পাইছোঁ ৰঙিয়া, আৰু এইফালে স্কুটি পাৰ্কিং কৰি লৈছোঁ। এতিয়া জয়দেৱ আৰু মই আমি এতিয়া যাম। এইফালে চাওক আহি পাইছোঁ, ফাইনেলি আমি আহি পালোঁ ৰঙিয়া ৰাস উৎসৱত। আৰু আপোনালোকক এতিয়া মোৰ লগত ৰাস উপভোগ কৰাম। এতিয়া আমি আহিছোঁ ৰাস চাবলৈ, আৰু এতিয়া আমি যাম ভিতৰত, মানে মূৰ্তিবোৰ আপোনালোককো দেখুৱাম, আমিও চাম। শ্ৰী শ্ৰী হৰি মন্দিৰ তৰণী কৃষ্ণ। আৰু এইফালে আছে মহাদেৱ, কাৰ্তিক গাইজ। ইয়াৰ পৰা ৰাস মহোৎসৱৰ ভিউ চাওক। আপোনালোকক মূৰ্তিবোৰ দেখুৱাই আছোঁ এটা এটাকৈ। গাইজ আপোনালোকক মেইন মন্দিৰটো দেখুৱালোঁ, আৰু এইফালে আছে গৌতম আৰু মই লাগি আছে যে সেইকাৰণে চাই মানে বহুত ভাল লাগিছে। সেইকাৰণে ভাল লাগিছে না? এতিয়া আপোনালোকক এইফালে মানে গোটেই মূৰ্তিবোৰ দেখুৱাম এটা এটাকৈ। সেইফালে দেখুৱালোঁ, আৰু এতিয়া এইফালে দেখুৱাম। এতিয়া গৌতম আৰু মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। আৰু গাইজ মানে আজি মই ক্লিন শ্বেপ মাৰি দিছোঁ, পূৰা দাড়ি চাৰি কাটি দিলোঁ। এতিয়া কেনেকুৱা লাগিছে? একদম মাষ্ট, ভাল লাগিছে না? একদম মজা। চাব পাৰে এতিয়া আপোনালোকক মূৰ্তিবোৰ এটা এটাকৈ দেখুৱাই আছোঁ। এইফালে চাওক শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। এয়া চাওক গছৰ ওপৰত বহি বাঁহী বজাই আছে। ৰথযাত্ৰা, শ্ৰীকৃষ্ণৰ ৰথযাত্ৰা। এইফালে সত্যভামাৰ দৰ্পচূৰ্ণ। এইফালে চাওক কংসবধ। কৃষ্ণগোপাল, শিশুপাল বধ। আৰু এইফালে সন্দীপনী মুনি আৰু কৃষ্ণ।
মা সৰস্বতী, গণেশ কাৰ্তিক, ৰাধা কৃষ্ণ, এইফালে মুৰলী কৃষ্ণ। গাইছ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ত্ৰিমূৰ্তি। এই অদাসুৰ বধৰ বিষয়ে জানা নেকি তুমি? নাই নাই এয়া সাপটো যে মাৰিছিল। নাই নাই কৃষ্ণ সুৰভি, শ্ৰীকৃষ্ণৰ গাখীৰ পাণ, শিশু কৃষ্ণ। এইফালে চাওক গাইছ মাখন চোৰ, বকাসুৰ বধ, মানে শ্ৰীকৃষ্ণই বকাসুৰ বধ কৰিছিল। এয়া চাওক মূৰ্তিটো। গাইছ এইফালে আছে কালিয়া দমন, এইফালে চাওক পুতনা বধ, বংশী গোপাল। গাইছ ইয়াৰ পৰা মন্দিৰটোৰ ভিউ চাওক। আপোনালোকক শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ মানে গোটেই মূৰ্তিবোৰ এটা এটাকৈ দেখুৱালোঁ। আমনি অসমত এনেকৈ মূৰ্তিৰে ৰাস উৎসৱ পালন কৰা হয় আৰু উজনি অসমতো ভাওনা টাইপ পাতে। তো আপোনালোকক দেখুৱালোঁ, কেনে পালে কমেণ্ট কৰি জনাব। আৰু এতিয়া আমি গৈ আছোঁ মানে এইফালে ওচৰতে এটা মীনা বজাৰ হৈ আছে, মীনা বজাৰ চাবলৈ যাম। আপোনালোকক মীনা বজাৰ উপভোগ কৰাম মোৰ লগত। বলক। অ' গাইছ মানুহ চাওক মানুহ। গাইছ এতিয়া আমি আহিছোঁ মীনা বজাৰ চাবলৈ। এইফালে চাওক কিমান মানুহ, চাওক গাইছ মীনা বজাৰ। Feel the daylight on our skin. We are young, we feel everything. Yeah, it's starting to begin. Hear the words we were meant to sing. Close my eyes, I feel where we are, where we are. We can run. তো গাইছ আমি ইয়াত বহি গ'লোঁ, লগাই লৈছোঁ। তোমাৰ ভয় লাগে নেকি? হয়তো নালাগে, কিন্তু চাবলৈ মোবাইলটো পেলাব নালাগে। আগতে উঠিছেনে নাই? দুইবাৰ তিনিবাৰ। ইয়াত কিমান টিকেট কিমান? 50 ৰুপিজ 5 ৰাউণ্ড। আৰু এইফালে মীনা বজাৰ আমাৰ ৰাউণ্ড ষ্টাৰ্ট হৈ গ'ল। যদেৱ কেনে লাগিছে? মাথা ঘূৰাইছে। মাথা ঘূৰাইছে কিয়? এনেই গৈছোঁ দেই। যদেৱ কেনেকুৱা লাগিছে? মজা লাগিছে। Hey guys, welcome back to my YouTube channel, Prosenjit Vlog. What a scene, what a scene. Oh, মীনা বজাৰ চিন 50 টকাৰ চিন দেখুৱালোঁ আপোনালোকক। কেনেকুৱা লাগিলে? মজা এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিল? একদম বঢ়িয়া বঢ়িয়া না? এক্সপিৰিয়েঞ্চ আছে নহয়, আগতে আছে আগৰ পৰা। সেইটো কিনিব নেকি? সেইটোত কোনটোত? এয়া ৰাধা চকৰ। উঠিব পাৰে, তাতে 50 টকাত। গাইছ এইটো কি বুলি কয়? এইটো ব্ৰেক ডান্স নেকি? ব্ৰেক ডান্স বুলি মই জনামতে ব্ৰেক ডান্স বুলি কয়। মানে যাত্ৰাকেইটা মজা লাগে না? যাত্ৰীকেইটা মজা। 50 টকাৰ ওচৰত দিছে নাই? না আৰু দিব লাগিছিল। আৰু লাগিছিল না? নমা পাহৰি গৈছোঁ, নামিব লাগে। তো গাইছ উঠিলোঁ, কেনে লাগিল জনাব ভিডিঅ'টি। জিলাপি 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 Feel the daylight কেঁচা on চানা। our skin. We are young, we feel everything. Yeah, it's starting to begin. Hear the words we were meant to sing. Close my eyes, I feel where. যদেৱ মীনা বজাৰ এইটো উঠিব নেকি কোৱা? তুমি আগতে ক'লে মানে হয়তো হাতেৰে ঘূৰাই আছে। এতিয়া আমি প্ৰৱেশ কৰিম বাণিজ্য মেলা। বাণিজ্য মেলা চাওক। এতিয়া মানুহৰ ভিৰ চাওক কিমান। মোৰ জেকেটটো ইয়াৰ পৰা লোৱা হ'লে ভাল আছিল, দাম কম পালোঁ। দামত কম মানে ভাল। যদেৱ আচাৰ ল'বা নেকি? নাই নাই, ইমান ঠাণ্ডা ঠাণ্ডা এয়া চব ভোট জলকীয়া আচাৰ, গৰম উঠাই দিব তোমাৰ। নাই নালাগে, কাণ চান গৰম হৈ যাব। গৰম হৈ যাব। বলক আমি ভিডিঅ'টো শেষ কৰোঁ। শেষ কৰিম লগত, শেষ কৰিম। we can break the silence. Break the silence. তো
গাইজ আজি ৰাসৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মানে গাইজ মই কোনো জেগাত ইমান ভালদৰে ৰাস পতা নাই ৰঙিয়াত মানে অলপ ভালদৰে পাতিছে গতিকে মানুহ ইয়াত বহুত ভিৰ হৈছে আৰু গাইজ আপোনালোকো ৰাস উপভোগ কৰালোঁ কেনে পালে ভিডিঅ'টি লগত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া আমি ঘৰত যাম এতিয়া কফি দিয়কচোন এক কাপ